যাবাই আপা নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অৰুণ ব্ৰহ্ম চেনেললৈ। আজি আপোনালোকক এটা বিশেষ আমাৰ চংকং অঞ্চলৰ মিচিং ৰংগমঞ্চৰ যিহেতু অনুষ্ঠিত মিচিং TMPK, MMK, TMMK যিহেতু বাৰ্ষিক অধিৱেশন ত্ৰিবাৰ্ষিক অধিৱেশনৰ কাৰণে যি জোৰজাৰ চলাই আছে তাৰ বাবে আপোনালোকক এই যিটো অনুষ্ঠানৰ যিটো যি কাৰ্যসূচী চলি আছে এই কাৰ্যসূচীবোৰ আমি আপোনালোকক মোৰ চেনেলৰ যোগেদি সকলোকে জনাবলৈ চেষ্টা কৰিম আৰু ইয়াৰে বিষয় বা উদ্দেশ্য আমি সকলো কথা জানিম ছাৰৰ পৰা। এইখিনি সময়ত আপোনালোকৰ যিহেতু হ'ব লগা যে ত্ৰিবাৰ্ষিক TMPK, MMK, TMMK তিনিও লগ হয় যিহেতু এক ত্ৰিবাৰ্ষিক অধিৱেশন যিহেতু আজিৰ পৰা আৰম্ভণি। এই আৰম্ভণিৰ কি জোৰজাৰ চলি আছে আৰু তাৰ বিষয়ে অলপ ৰাইজক জনাবৰ কাৰণে অনুৰোধ জনা হ'ল। নমস্কাৰ সকলোকে। আচলতে ইয়াত আপুনি ক'লেই TMPK, TMMK আৰু MMKৰ যিটো ত্ৰিবাৰ্ষিক অধিৱেশন ইয়াতে হৈছে চংকং আঞ্চলিক। আচলতে ইয়াত আজি আমাৰ প্ৰথম কাৰ্যসূচী আছে। এতিয়া ডেলিগেটৰ কাৰণে যিটো নামভৰ্তি এইটো চলি আছে। অলপ পাছতে আমাৰ ডেলিগেট ছেশ্যনটো আৰম্ভ হ'ব। ডেলিগেটত আমাৰ TMPKৰ যিটো মানে চেণ্ট্ৰেল প্ৰেচিডেণ্ট তেখেতে আহি পেলাই আমাৰ লগত অংশগ্ৰহণ কৰিব। তেখেতে ইয়াত চাব কেনেধৰণে হৈছে বা ডিষ্ট্ৰিক্টৰ আমাৰ আহিব, তেওঁলোকে আহি পেলাই চাব আমাৰ যিটো কিবাটো মিটিংটো কেনেধৰণে হৈছে, তেওঁলোকে অবজাৰ্ভাৰ হিচাপে আহিব আৰু চাব। আৰু কাইলৈ হ'ব আমাৰ অপেন ছেশ্যন হ'ব। তাত আমাৰ মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া অংশগ্ৰহণ কৰিব। লগতে সন্ধিয়ালৈকে আৰ্টিষ্ট কিবা আছে মানে গীত গাব, সাংস্কৃতিক সন্ধিয়া আছে। এনে ছিংগাৰ কাক এনে মাতা হৈছে নেকি? ছিংগাৰ আমাৰ এই পবা গৌৰৱ আছে আৰু অঞ্জলি আছে আৰু এইটো নিশা অময় বুলি এগৰাকী আছে নহয়, তেখেতৰ সম্পূৰ্ণ নামটো নাজানো, তেওঁ মানে কিবা ছিংগাৰ নামটো নিশা অময়। ৰাইজে অনুৰোধ জনাব নেকি যিহেতু আমি সাংস্কৃতিক সন্ধিয়াত আপোনালোকৰ চেনেলৰ যোগেদি অকল সাংস্কৃতিক সন্ধিয়াতে নহয়, আমাৰ সকলো কাৰ্যসূচীতে আমাৰ চংকং অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আহি আমাক সহযোগ কৰিবলৈ আমি ইয়াৰে মানে সকলোকে গুহাৰি জনাইছোঁ। এনে আলহী হিচাপে বিশেষ অতিথি হিচাপে অতিথি আমাৰ ভুৱন দা আহিব আৰু এইটো মিহিনেশ্বৰ নাৰ্জাৰী ডাঙৰীয়াও আহিব। মিহিনেশ্বৰ বসুমতাৰী আচ্ছা মই নাৰ্জাৰী বুলি ভাবি আছিলোঁ। আমাৰ কিবা ভুৱন MLA আহিব। তাৰপাছত কাইলৈ আকৌ আমাৰ চান পাংগিং আহিব, কিবা তেখেত TMPKৰ চেণ্ট্ৰেল কমিটিৰ ছেক্ৰেটৰী। আজি প্ৰেচিডেণ্ট আহিব, কালি ছেক্ৰেটৰী আহিব। মানে আজি প্ৰেচিডেণ্ট আহিব, কালিলৈ ছেক্ৰেটৰী আহিব। এনে এই কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচী। দুইদিনীয়া। এনে TMPK মানে ফুল মিনিং কি হ'ব? এইটো টাকাম মিচিং পৰিণ কেবাং, আমি মিচিঙত এইটো কোৱা হৈছে, কিন্তু ইংৰাজীত হ'লে অল মিচিং ষ্টুডেণ্ট ইউনিয়ন হ'ব বা MMK মিচিং মিমাক কেবাং, অৰ্থাৎ মানে যদি আমি কওঁ মিচিং সংগ্ৰামী সমিতি। তাৰপৰা TMMK মানে টাকাম মিচিং মিমাক কেবাং, এইটো আমাৰ মহিলা সমিতি, অৰ্থাৎ মহিলা সমিতি না তিনিও একেলগে অধিৱেশনটো পতা হৈছে। মানে এটা সুন্দৰ পৰিৱেশ, যিহেতু আমি বহুতো দেখোঁ আজিৰ দিনত যিহেতু এনেকুৱা প্ৰগ্ৰাম বুলি ক'লে কি বুলি কয়, আমি পাৰ্মানেণ্ট যিহেতু প্লাষ্টিকৰ জাতীয় বস্তু বেছি ব্যৱহাৰ কৰে, কিন্তু আপোনালোকৰ যি এই প্ৰগ্ৰামত যি বাঁহ জাতীয় খেৰ জাতীয় বেছি যিহেতু ব্যৱহাৰ হৈছে তাৰ বিষয়ে কিবা এইটো আপুনিও জানে বা আমিও জানো ন। আমাৰ অসমত বিশেষকৈ অসমৰ যিবিলাক ট্ৰাইবেল আছে, ট্ৰাইবেল জনগোষ্ঠী আছে, তেওঁলোকে প্লাষ্টিকৰ ব্যৱহাৰটো এতিয়া লোকৰ পৰাহে শিকি আছোঁ। আমি আগৰ পৰাই মানে আমাৰ নেচাৰেল যিবিলাক গছৰ পাত বা গছৰ বস্তুৰে আমি গছ গছনি বস্তুৱে বেছি ব্যৱহাৰ কৰোঁ। ইয়াতে প্লাষ্টিকৰ ব্যৱহাৰটো একেবাৰে নাই। অকণমান ভাত খাওঁতে অৱশ্যে অকণমান ব্যৱহাৰ হ'ব পাৰে, যুগটোৰ লগত খাপ খাই মানে খাপ খুৱাই পেলাই অলপ ব্যৱহাৰ হ'ব পাৰে। কিন্তু এই চৌহদটোত আপুনি দেখিছে ইয়াত ক'তো প্লাষ্টিকৰ ব্যৱহাৰ হোৱা নাই। আমি যিবিলাক এই ৰংবিলাক দিয়াৰ কাৰণে মানুহে প্লাষ্টিক বুলি ভাবিব পাৰে, কিন্তু আমি বাঁহতে ৰংবিলাক দিয়া হৈছে, আমাৰ যিটো মানে নিজৰ কালচাৰটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে। মানে বিশেষকৈ আমি ট্ৰাইবেলৰ ভিতৰত যিহেতু আমি
বেছিকৈ দেখুওৱা হয় যিটো ট্ৰাইবেলৰ ভিতৰত আপোনালোকৰ যি মিচিং জাতীয় যিটো পৰম্পৰাগত যিটো চলি আহিছে এইবোৰ বেছিকৈ আজিও ইউজ কৰে সেইটোত আমাৰ কিছুমান লাভজনকো কথা থাকিব পাৰে নহয় প্লাষ্টিক জাতীয় বস্তু আমি কিনিব লাগে হয় পইচাৰ আৰু জাগাবিলাক মানে আনডিচিপ্লিন হৈ যায় ইয়াতে খাই পেলাই বিভিন্ন ধৰণৰ জাগাৰ পৰিৱেশটো বেয়া হৈ থাকে তাত আপোনালোকৰ আপোনাৰ পৰা সচেতন যুৱক সচেতন এজন নাগৰিক হিচাপে কিবা অনুৰোধ জনাব নেকি আজি প্লাষ্টিকৰ যোগেদি আমি বেছি ব্যৱহাৰ কৰা পলিউশ্যন বা জাগাৰ সুন্দৰ যিটো বেয়া পৰিৱেশ সেইবিলাক আমাৰ বেছিকৈ আগবাঢ়ি আহিছে এইটোতো হয় গোটেই অসমতে অসম বুলি নহয় আজি বিশ্বই মানে প্লাষ্টিক মুক্ত বিশ্ব আমি গঢ় দিবলৈ সকলোৱে আহ্বান জনাই আছে আমাৰ এই বিদ্যালয়বিলাকৰ যিবিলাক পাঠ্যক্ৰম থাকে মানে স্কুলৰ যিবিলাক কিতাপ থাকে তাতে এটা প্ৰশ্ন হৈছিলে আমাৰ এই পায়েং ডাঙৰীয়া কি যাদৱ পায়েং ডাঙৰীয়া কৈছিলে কথাটো আমি অকল ষ্টুডেণ্ট লাইফৰ শিক্ষাৰ কাৰণে আমি কওঁ নেকি মানে নেচাৰৰ কথাটো কিন্তু ডাঙৰ হোৱাৰ লগে লগে আমি গছ কাটো কিন্তু বিদ্যালয়ত আমি পঢ়াওঁ ঠিক তেনেকুৱা হ'ব নালাগে মানে যিটো আমি বিদ্যালয়ত পঢ়াওঁ ন গছ কাটিব নালাগে গছ ৰুব লাগে বা নেচাৰেল বস্তু আমি ব্যৱহাৰ কৰিব লাগে কিন্তু সেইটো মানে ডাঙৰ হ'লেও সেই একেটাই হৈ থাকিব লাগে বস্তুটো যদি আপুনি অলপ ধনী হ'ল ডাঙৰ হ'ল বা সমাজখন আগবাঢ়ি গ'ল আমি প্লাষ্টিক ব্যৱহাৰ কৰিম এইটো শুদ্ধ কথা নহয় মানে আমি আগত যেনেকৈ আছিলোঁ তেনেকৈ আমি থাকিবলৈ চেষ্টা কৰিব লাগে আমি পৃথিৱীখনৰ আয়ুটো যিমান দিন থাকিব আমাৰ মানৱ সমাজ ইমান দিন জীয়াই থাকিব পৃথিৱীখনৰ আয়ুটো জীয়াই ৰাখিবলৈ হ'লে আমি প্লাষ্টিকৰ ব্যৱহাৰটো কমাব লাগিব আমি নেচাৰেল বস্তুৰ ব্যৱহাৰটো আমি কৰিব লাগিব এতিয়া আমি বাঁহ গছটো কাটিছোঁ ইয়াত ব্যৱহাৰৰ কাৰণে কিন্তু বাঁহ আমি কিমান ৰুইছোঁ কিন্তু ৰুবও লাগিব আমি অকল কাটিলেই নহ'ব নেচাৰেল বস্তু আমি ব্যৱহাৰ কৰিলেই নহ'ব আমি তাক ৰুবও লাগিব আৰু সংৰক্ষণ কৰিব লাগিব সেইটোৱে মই সকলোকে আহ্বান জনাম যাতে আমি প্ৰকৃতিৰ মানুহ হিচাপে প্ৰকৃতিৰ জীৱ হিচাপে আমি প্ৰকৃতিৰ লগত সদায় থাকিবলৈ চেষ্টা কৰিব লাগে থেংক ইউ আৰু এইখিনি সময়ত মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ মানে জানিব বিচাৰিছোঁ যিহেতু আপোনালোকৰ মিচিং জাতীয় যিকোনো প্ৰগ্ৰাম বা ঘৰৰ যিহেতু ঘৰকীয়া যি দহা বা কিবা একটা যিটো যিকোনো কাৰ্যসূচীত যে এই কি পাত বুলি কয় ভাত যে দিয়ে আজি বা কালিৰ ভিতৰত যে ইয়াত যি ব্যৱহাৰ হ'ব ভাত খোৱাত বা ইয়াত কি ব্যৱহাৰ হ'ব যেনিবা নাই ইয়াততো মানে এই পাতটো ইমান কিবা প্লাষ্টিকটো ইমান ব্যৱহাৰ নহ'ব বুলি মই ক'ব নোৱাৰোঁ মানে পাতটো এতিয়া পাবলৈ হ'লে আমি পাহাৰলৈকে যাব লগা হৈছে বহুত বেছি মানে কিবা হৈছে পাবলৈ অসুবিধা হৈ গৈছে লাহে লাহে যে আপুনি কৈছিলে পাবলৈ নহ'ব ব্যৱহাৰ মাত্ৰ কৰিলে নহয় তাক ৰখাব লাগিব ৰক্ষণাবেক্ষণটো কৰিব লাগিব তথাপিতো মানে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ তাত আমি প্লাষ্টিকৰ গিলাচটো একেবাৰে ব্যৱহাৰ কৰিবলৈ দিয়া নাই আৰু আমি যিটো আমাৰ ষ্টীলৰ কাঁহী তাৰ ব্যৱস্থা কৰাৰ আমি কথা আলোচনা কৰি আছোঁ আৰু ইতিমধ্যে অলপ কাঁহী আহি পাইছে বুলি কৈছে কিন্তু তথাপি মানে যিমান মানুহ আহিব নুজুৰিবগৈ মানে কাঁহীটোৱে সেইকাৰণে দুই এটা ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ যাব মানে যিকোনো প্লাষ্টিক ব্যৱহাৰ অলপ অলপ কৰিব লাগিব কিন্তু আমি সীমিত পৰিমাণে কৰিলে তাত একো অসুবিধা নাথাকিব ব্যৱস্থাও ওলাব নহয় জানো জ্বলোৱাৰ ব্যৱস্থা চাফা কৰি ক'ৰবাত জমা থোৱাৰ ব্যৱস্থাও ওলাব যদি সীমিত অলপ যদি ব্যৱহাৰ কৰে অলপ ব্যৱহাৰ কৰে এইখিনিতে সময় বহুত আমি দেখি থাকোঁ আমি হয়তো আপোনালোকৰ লগত জড়িত থকা হিচাপে যিহেতু মিচিঙৰ যিকোনো প্ৰগ্ৰামত আমি দেখি পাওঁ যিহেতু নেচাৰেল বস্তু বেছি ব্যৱহাৰ কৰে তাৰ কাৰণে আজিৰ দিনতো মানে কিছুমান যিটো নেচাৰেল বা জাতীয় কি বুলি ক'ব এইটো পৰম্পৰা সেইবিলাক বাচি আছে বুলিও ক'ব পাৰিব হয় হয় এইটো কথাটো সঁচা কথা আপোনালোকৰ যিহেতু এই ডুমুৰু কি পূজা আছিলে ডবুৰ পূজা এতিয়া আকৌ লিগাং আহি আছে নহয় জানো লিগাঙতো প্ৰতিটো ডেক'ৰেশ্যন এইবিলাকতো নেচাৰেল বস্তুৱে হ'ব আৰু আমি যিটো পাত কিবা আলি আই লৃগাঙত যিটো আমি ভাত টোপোলা ভাত বনাম সেইটো গছৰ পাতেৰে বনাব লাগিব নহ'লেতো আমি প্লাষ্টিকৰ পাতেৰে কেতিয়াও আমি বনাব নোৱাৰিম গতিকে আমাক পিঠা যে বনাই আমি পুৰাং আপিন বুলি যাক কওঁ সেই বস্তুটো এই পাতটো কি বুলি কয় এইটো তৰাপাত ন তাৰ মানে এটা হাইজেনিক কিবাও আছে মানে এই তৰাপাত খালে কি লাভ হয় কি লোকচান হয় আপুনি জনা মানুহ এজনক সুধিব তাত মানে তৰাপাতৰ যিটো গোন্ধ মানে আপোনাক কি খাই কি আমেজ লাগে তাত একো চেণ্ট দিব নালাগে যিহেতু আপোনালোকৰ যি এইটো কি বুলি কৈছিলে পিঠাটো পুৰাং আপিন বহুত খাইছোঁ আৰু খায়ো থাকে আৰু খাই খুব ভাল লাগে ইয়াত যিহেতু এই পাত্তাৰ যিটো চেন এইটো চেন বহুত মানে খাই পেলাই মানে নিজকে আনন্দ লাগে আৰু যিটো গুণ মানে
যি চাউলৰ গুণ তাৰ লগত আকৌ পাত্তাৰ গুণ অঁ। আমাৰ কাৰণে দেহাৰ বা গাৰ কাৰণে বহুত মানে কি ক'ব এইটো এইটো স্বাস্থ্যকৰ স্বাস্থ্যকৰণ হাইজেনিক হাইজেনিক অঁ। ধন্যবাদ থাকিলে যিটো আহি থকা লগতে আৰু এটা কথা কওঁ দেই, বেয়া নাপাব, আপোনাৰ সময় অলপ বেছি লৈছোঁ। একো নাই আচলতে আমাৰ অসমীয়া সমাজত আমি অকল মিচিঙৰ কথাই কোৱা নাই, অসমীয়া সমাজত যে আমি আগতে আপোনালোকে বড়োবিলাকতো আমি বহুত দেখিছোঁ, এই কিবা কলপাতৰ যিটো কলৰ যিটো ঢকুৱা, ঢকুৱাত যিটো ভাত খায়, সেইটো তাত আপুনি ঢকুৱাটো আনি পেলাই গৰম ভাত তাত দি পেলাই যিটো খাব, তাৰ যিটো চেন, সেইটো অলপ এটা নেচাৰেল চেন এটা, আৰু তাত মানে হাইজেনিক, সেই বস্তুটো আমাৰ দেহৰ কাৰণে খুব ভাল। কিন্তু আমি প্লাষ্টিকৰ লগত যদি গৰম ভাতটো দি পেলাই খাওঁ, তেতিয়াহ'লে এনে কিবা কেঞ্চাৰ উৎপত্তিৰ মূল উৎসটো তাৰ পৰাই লাহে লাহে ওলাই বোলে। আপুনি এনে তুলনামূলকভাৱে চাওক, আগতে যদি এখন গাঁৱত এজন বা দুজন কেঞ্চাৰ হৈছিলে কেতিয়াবা তাকো, এতিয়াতো প্ৰায় মানুহৰ কেঞ্চাৰে শুনি থাকোঁ গাঁৱে গাঁৱে। এই গতিকে সেই বস্তুবিলাকৰ পৰা বাচি থাকিবলৈ আমি এই বস্তুবিলাক নেচাৰেল বস্তু ব্যৱহাৰ কৰিব লাগিব। কিন্তু আজিকালি এনেকুৱা হৈছে মানে আপোনাৰ কলগছ আছে, বাৰী আছে, কল বাৰী আছে, কিন্তু কাটা মানুহ নাই। কল আৰু তাতে পকি বাদুলি খাই আছে, খোৱা মানুহ নাই, এনেকুৱা হৈছে। বজাৰত কিন্তু তাকে আকৌ পকাই পেলাই যদি নিয়ে, বহুত মেডিচিন দি পেলাই নিলে বহুত মানুহে খাব। এনেকুৱা এটা যুগ আহিছে, পৰিৱেশটো চেঞ্জ কৰিছে, কিন্তু নিজৰ লাইফটো ধ্বংস কৰাৰ চিষ্টেমলৈ গৈ আছে মানুহখিনি সকলোৱে। এইবিলাক বিশেষ বিশেষ আলোচনা আমি পুৰণি যিটো আমাৰ পৰম্পৰাগত আলোচনাবোৰ আমি সময় সময় আমাৰ চেনেলৰ যোগেদি আমি পাতিম। আৰু লগতে আহি আছে আমাৰ লিগাং, আলি আই লিগাং, ইয়াত আমাৰ আলি আই লিগাঙৰ যিটো পৰম্পৰাগত কি কি নিয়ম নীতি আছে, নিশ্চয় মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক আহি থকা সময়ত দেখাবলৈ চেষ্টা কৰিম। যিহেতু মিচিং জাতিৰ যিটো পৰম্পৰাগত নিয়ম নীতি, সেইবিলাক আমাৰ অসমৰ ভিতৰত বহুত এনেকুৱা বহুত জেগাতে কোনোবা মানে আজিলৈ সম্পূৰ্ণ কথাটো নাজানে, নহয় জানো? এইটো জানাটো আজিৰ ছ'চিয়েল মিডিয়াৰ যোগেদি জনোৱাটো বহুত ভাল। আপোনাকো ধন্যবাদ জনাম। ইয়াতে আমাক এইখিনি প্ৰগ্ৰাম আপোনাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি সমগ্ৰ অসমৰ লগতে পৃথিৱীৰ চুকে কোণে আপোনাৰ চেনেলটো চাই বহুত মানুহ ছাবস্ক্ৰাইবাৰ আছে, তেওঁলোকে দেখিব। তেওঁলোক সকলোকে আহ্বান জনাম, প্লাষ্টিকৰ ব্যৱহাৰ কম কৰক আৰু তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ থাকিল আপোনালৈ। এইখিনি সময়ত আপোনালোকৰ লগত অলপ আলোচনা বা আপোনালোকে টাইম দিয়াৰ বাবে মোৰ চেনেলৰ হয় আপোনালোকক অশেষ ধন্যবাদ থাকিল। মোলৈ ধন্যবাদ বিদায় লৈছোঁ। আজিৰ যিহেতু আলোচনা এইখিনিতে সমাপ্ত।